কাপোৰ খুলি দেখাম আছিল মোৰ কাপোৰ নহয় পিন্ধিলে একদম গামোচা টাইপ ধুতি নহয় বাৰু এইটো আমাৰ পেন টাইপৰ ধুতি এইটো পেন টাইপ ৰেডিমেড মানে ৰেডিমেড এটা হ'ল কি মানে এটা আমাৰ যেটা আমাৰ কটন লৰা ছোৱালীবিলাক আমি ধুতি পিন্ধিব ভাল লাগে কাপোৰ কটন হয় পিওৰ কটন হয় এইটো পিন্ধি কমফৰ্টেবল লাগে এইটো গৰম যথেষ্ট গৰমত এইটো এসক এযোৰ কাপোৰ গতিকে মই কাপোৰ খুলি দেখাম আছিল মোৰ কাপোৰ নহয় এটা পেকিং আহিছে এটা অৰ্ডাৰ দিছিলোঁ গতিকে এইটো খুলি দেখাম আচলতে মই অৰ্ডাৰ দিছিলোঁ এইটো কাৰণে যে ধুতি লাগিছিলে এটা কুৰ্তা লাগিছিলে গুৰু জয়ন্তী আহি আছে গতিকে গুৰু জয়ন্তীৰ কাৰণে বিশেষভাৱে এযোৰ ধুতি কুৰ্তা অৰ্ডাৰ দিছিলোঁ খুলি চাওঁ আমি তাৰ আগতে আমি চাওঁ ইমান ধুনীয়া পৰিৱেশলৈকে আহিছোঁ আমাৰ ইমান ধুনীয়া একদম প্ৰাকৃতিক পৰিৱেশলৈকে আহিছোঁ আমাৰ অসমীয়া সংস্কৃতি আৰু লগতে অসমীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি ধুনীয়াকৈ ইয়াতে আনবক্সিং কৰিম গতিকে সকলোৱে আনবক্সিঙৰ ভিডিঅ' দি থাকে আমি ভাবিলে আমিও দি দিওঁ নে কি কয় গতিকে আমিও দি দিওঁ আনবক্সিঙৰ ভিডিঅ' কেনেকৈ আনবক্সিং কৰে আজি আমি চাম আৰু আনবক্সিঙত কি থাকে এইটো বহুত টকা লৈছে দামটো বাৰু নকওঁ বহুত ধনী মানুহ বুলি ভাবিব পাৰে ইমান ধনী মানুহ নহয় গতিকে আৰু কিবা কিবি টানি মুনি এইটো অৰ্ডাৰ দিছোঁ গতিকে এইটো পিন্ধিব মন আছিলে আৰু এতিয়া আমি এটা আনবক্সিং কৰিম কি আছে আমি চাম ইয়াতে আহক আমি এতিয়া এইটো আনবক্সিং কৰিম আমাৰ মিষ্টাৰে এতিয়া আনবক্সিং কৰিব গৈ আছে সকলোৱে চাব অসমীয়া সাজপাৰ আপোনালোকে পিন্ধিব আমাৰ সংস্কৃতি আমি ধৰি ৰাখিব লাগিব ইয়াতে খুলি আছে এইখন শ্লিভ আছে লগতে শ্লিভখন আমি অৰ্ডাৰ দিছিলোঁ ৰেটটো বাৰু নকওঁ দামটো কিমান আছে বাৰু নকওঁ যিয়ে নহওক দামৰ লগত কথা নাই কাপোৰযোৰ পচন্দ হৈছিলে সেইটো কাৰণে অৰ্ডাৰ দিছিলোঁ আৰু অৰ্ডাৰৰ কাপোৰযোৰ আমি চাম এতিয়া গতিকে এই দুটা আইটেম আছে এইটো ধুনীয়া এটা কুৰ্তা একদম ধুনীয়া কুৰ্তা ভাল লাগিছে ধুনীয়া লাগিছে এইটো মডাৰ্ণ হয় হোৱাইট কালাৰৰ কুৰ্তা হোৱাইট কালাৰৰ হয় গুৰু জয়ন্তী উপলক্ষে আহি আছে আমাৰ শংকৰদেৱৰ জন্ম উৎসৱ উপলক্ষে আমাৰ বিশেষ অনুষ্ঠান হ'ব যিহেতু আমি অসমীয়া মানুহ বিভিন্ন ধৰণৰ অনুষ্ঠান আছে সেই উপলক্ষে অৰ্ডাৰ দিছিলে ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে আহি আজি দি থৈ গৈছে আমি এতিয়া চাই ল'ম ধুনীয়াকৈ আপোনালোকেও চাব পাৰে চাই লওক ইমান ধুনীয়া ইয়াৰ কাপোৰটো ধুনীয়া লাহি পাহি ইয়াৰ আপোনালোকক খুলি দেখাইছোঁ সুন্দৰ এইটো ৰজাদিনীয়া কুৰ্তা টাইপ লাগিছে ধুনীয়া চাওক খুব ধুনীয়া চাওক আপোনালোকে চাওক খুব ধুনীয়া আপোনালোকে নিশ্চয় ভাবিছে ভাল লাগিব চাগে নিশ্চয় ভাল লাগিব চাওক খুব ধুনীয়া কাপোৰ এইযোৰ পচন্দ হৈছিলে কাৰণে অৰ্ডাৰ দিলোঁ দামটো যিয়ে নহয় পচন্দৰ বস্তু যিহেতু আমি দামৰ মেনশ্যন নকৰোঁ বাৰু ইয়াত ধনী দুখীয়াৰ কথা নাই পিন্ধিব যোৱাটো মন গ'ল দিনকাল জানে লকডাউন আৰু কৰোণাৰ কাল কোন কেতিয়া ঢুকায় গতিকে ভাল কাপোৰবোৰ ভাল দিনত পিন্ধিম বুলি ইম্পৰ্টেণ্ট দিনত অকেজনেলি পিন্ধিম বুলি আজিকালি ৰাখি লাভ নাই গতিকে পাৰিলে নিতৌ আপোনাৰ সাঁচি ৰখা কাপোৰবিলাক পিন্ধা কৰক কাৰণ কেলৈ আজি আছোঁ কাইলৈ থাকিমনে নাই কোনো গেৰাণ্টি নাই জীৱনৰ কোনো ভৰসা নোহোৱা হৈছে আশাৰো কোনো ভৰসা নাই গতিকে সেইকাৰণে এতিয়াৰ পৰা পইণ্ট কৰিছোঁ যে যি মন যায় যাতে কৰিব লাগে যি আমাৰ কৰিব মন যায় সেইটো কৰিব লাগে কিবা পিন্ধিব মন গ'লে আমি ৰখি থাকিব ৰৈ থাকিব নালাগে যে আগত পিন্ধিম বিয়াত পিন্ধিম সভাত পিন্ধিম পূজাত পিন্ধিম এইবিলাক ৰৈ থাকি লাভ নাই কোনো ভৰসা নাই জীৱনৰ গতিকে নিতৌ এনজয় কৰক নিজৰ ধুনীয়া ধুনীয়া কাপোৰবোৰ পিন্ধি ওলাওক ভাল লাগিব মনবোৰ আনন্দত থাকিলে আপোনালোকৰ শৰীৰত মানে ৰোগে নাপায় কথাতে আছে যে হেল্থি মাইণ্ড জেনেৰেলি লিভছ ইন হেল্থি বডি গতিকে হেল্থি বডি হৈ থাকিব লাগিলে আমাৰ মাইণ্ডটো খুব সুস্থ কৰি ৰাখিব লাগিব আৰু তাৰ কাৰণে আমি সদায় ফূৰ্তিত থাকিব লাগে আৰু সেইকাৰণে ফূৰ্তি কৰাৰ বাবে যিবিলাক মুহূৰ্ত পাওঁ সেই মুহূৰ্তবিলাক আমি সদায় এনজয় কৰিব লাগে এইটো আমি নাভাবিব যে ইয়াতে কিমান ফূৰ্তি এটা আছে বহুত মনৰ আশা এটা পূৰণ হৈছে যে ইমান দিনে পিন্ধিব লগা কাপোৰ এযোৰ অৰ্ডাৰ দিছিলোঁ আৰু এতিয়া আহি পাইছে আপোনালোকে ভাবক মোৰ কিমান আনন্দ আজি গতিকে এইটো পিন্ধিম এইটো আমাৰ ওপৰৰ আমাৰ কুৰ্তাটো এবাৰ নেক্সট আমি কুৰ্তাটো আমাৰ হৈ গ'ল আনবক্সিং ইয়াত চাই ল'ব ইয়াৰ বুটাম কিছু বেছি আছে যদি ধুনীয়া লাগিব পিন্ধি ধুনীয়া ডিজাইনটো খুব বঢ়িয়া ৰজা মহাৰাজাৰ নিচিনা ডিজাইন টোটেল বুটাম আছে আমাৰ ইয়াত 1 2 3 4 5 6 7টা ইয়াৰ উপৰিও আৰু দুঠাইতমান বুটাম আছে ইয়াতো বুটাম আছে এইকেইটা বুটামে কিন্তু এটা ধুনীয়া বিউটি দিছে কাপোৰযোৰ ডাঠ কিন্তু খুব কমফৰ্ট যেন লাগিছে কাপোৰযোৰ ডাঠ যদিও কমফৰ্ট লাগিব পিন্ধি মানে আমাৰ গুৰু জয়ন্তীত পিন্ধি ধুনীয়া লাগিব আৰু ইয়াতে এইযোৰ পিন্ধি লৈ হেৰি লৈ ধুনীয়া মানে আৰু সাজপাৰযোৰ ধুনীয়া লাগিব এতিয়া এইবাৰ আমি কুৰ্তাটো আচলতে আমি যিহেতু আমি এতিয়া এনেকুৱা হৈ গৈছে যে আমাৰ এতিয়া অঞ্চলত বুঢ়া মানুহবোৰ লাহে লাহে নোহোৱা হৈ গৈছে কৰোণাৰ কালত বহু মানুহ ঢুকালে গতিকে এইটো দুখৰ খবৰ কিন্তু লগে লগে কিছুমান মানুহ ঢুকাৰ লগে লগে আমাৰ কিছুমান সংস্কৃতি বা আমাৰ কালচাৰসমূহ লাগে তেওঁলোকে লগত লৈ গ'ল গতিকে আপোনালোকে এতিয়া আপোনালোকেও লক্ষ্য কৰিব যে গাঁৱত লাহে লাহে আমাৰ ধুতি পিন্ধা মানুহবোৰ কমি গৈছে গতিকে ধুতিৰ গাঁঠি আমি বহুতেই মাৰিব নাজানো কেনেকৈ ধুতিটো পিন্ধিব লাগে আৰু মই একদম লাজ কৰা নাই ময়ো বৰ্তমান ধুতি পিন্ধিবলৈ পাহৰি যাওঁ কেতিয়াবা আৰু সেইকাৰণে ধুতিটোৰ মানে অকণমান ৰেডিমেড টাইপ হ'ল
গতিকে ইয়াৰ কাৰণে যেন কোনো আপত্তি নাই মই আচলতে সহজভাৱে যিহেতু সময়ৰ নাটনি ধুতিৰ মানে নহয় এইটো ধুতিয়ে এইটো ধুতিটো ৰেডিমেড ধুতি আচলতে আমাৰ ধুতিটো যিটো এইটো আপোনাৰ এনেকুৱা লাগিছে যিটো পিন্ধিলে একদম এইটো গামোচা টাইপ ধুতি নহয় বাৰু এইটো আমাৰ পেণ্ট টাইপৰ ধুতি এইটো পেণ্ট টাইপ ৰেডিমেড মানে ৰেডিমেড এইটো কথা হ'ল কি মানে এইটো আমাৰ যিহেতু আমাৰ আজিকালি ল'ৰা ছোৱালীবিলাক আমি ধুতি পিন্ধিব নাজানো গতিকে কাপোৰটো কটন কাপোৰ কটন কাপোৰ পিয়ৰ কটন হয় পিয়ৰ কটন হয় এইটো পিন্ধি কমফৰ্টেবল লাগিব লাগিব যিহেতু এতিয়া গৰম যথেষ্ট গৰমত কিন্তু পিন্ধি খুব মজা লাগিব আপোনালোকে এনজয় কৰিব পাৰে এনেকুৱা কাপোৰ আৰু পিন্ধি এইটো পেলাই এইটো খুব ধুনীয়া আৰু এইটো এনেকৈ দেখিছে এইটো পিন্ধাৰ পিছত একদম ধুতি লিখীয়া হ'ব আৰু মই এইটো চাইছোঁ খুব ধুনীয়া ধুতিৰ নিচিনা লাগিব আপোনালোকে জুবিন দাক প্ৰায় দেখিছে জুবিন দাই কিন্তু এনেকুৱা পিন্ধি খুব ভাল পায় আৰু এইটো আমিও জুবিন দাৰ এক্সট্ৰা অৰ্ডিনাৰী ডিজাইন এইটো অলপ এক্সট্ৰা অৰ্ডিনাৰী ডিজাইন এইটো চাওক জেনেৰেলি এক্সট্ৰা অৰ্ডিনাৰী ডিজাইন গতিকে এইটো মানে খুব আনন্দৰ বিষয় যে আজি এনেকুৱা এযোৰ কাপোৰ আৰু বিশ্বাস কৰক এনেকুৱা কাপোৰ আমাৰ অঞ্চলবিলাকত মানুহে পিন্ধি নুঘূৰে এই জুবিন দাৰ কথা বেলেগ জুবিন দা মানে জুবিন দাই হয় গতিকে জুবিন দাইটো জীৱন যে এফালে যদি ৰঙা এফালে হালধীয়া পিন্ধিলেও আমাৰ ভালেই লাগিব কিন্তু আমিতো জুবিন নহয় গতিকে আমাৰ তথাপিও আমি অকণমান ট্ৰাই কৰিম যাতে অকণমান আমাৰ মন যোৱা কামবিলাক কৰিব পাৰোঁ মন যোৱা কামবিলাক কৰিবলৈ আজিকালি প্ৰয়োজন হৈ পৰিছে কাৰণ কেলৈ দিনকাল খুব বেয়া আপোনালোকে জানে গতিকে কেইদিন জীয়াই থাকোঁ নাথাকোঁ কোনো গেৰাণ্টি নাই আৰু সেয়েহে আমি মনৰ ফূৰ্তিবোৰ আনন্দবোৰ যিবিলাক মুহূৰ্তত পাওঁ সেই মুহূৰ্তবিলাক কিন্তু আমি ল'ব বিচাৰিব লাগে হিংসা বিভেদ এইবিলাক খুব ভাল কথা নহয় আমি ইজনে সিজনৰ প্ৰতি সদ্ভাৱ ৰাখিব লাগে আৰু ফূৰ্তি কৰাৰ আনন্দবিলাক আমি শ্বেয়াৰ কৰিব লাগে মোৰ যদি কিবা ফূৰ্তিৰ মুহূৰ্ত আছে তাত মোৰ লগৰ কোনো কাৰোবাক ৰখাটো কোনো অপৰাধৰ বিষয় নহয় আমি ভাল কথাবোৰ শ্বেয়াৰ কৰিব লাগে ভাল বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰিব লাগে বেয়া কথাবিলাক আমি এৰিব লাগে কাৰণ কেলৈ আমাৰ যিটো পৰিৱেশবিলাক আমি পৰিৱৰ্তন কৰিব লাগিলে আমাৰ সমাজ সংস্কাৰ কৰিব লাগিলে প্ৰথমে আমি নিজে সংস্কাৰ হ'ব লাগিব আমি ভাল কথাবিলাক চিন্তা কৰিলেহে আমাৰ সমাজখনো লাহে লাহে ভালৰ পিনে আহিব আৰু এইখিনিও গুৰুত্বপূৰ্ণ কথা যদিও আনবক্সিং হয় কিন্তু মূল কথাটো হ'ল এইটোৱে যে আমাৰ বৰ্তমান সময় মূল উদ্দেশ্যটো নাছিলে যে আপোনালোকক কাপোৰযোৰ দেখাওঁ উদ্দেশ্যটো আছিল এইটোৱে যে আমি লগে ভাগে আমি দিনকালবোৰ খুব ভালদৰে আমি এনজয় কৰি আমি কটাব লাগে আৰু সকলোৰে মংগল কামনা কৰিব লাগে সকলোৰে ভাল হওক সকলোকে ঈশ্বৰে মংগল কৰক গুৰুজনাই সকলোৰে ওপৰত আশীৰ্বাদ বৰ্ষণ কৰক সকলোৰে আশু আৰোগ্য কৰক বেমাৰ আজাৰবিলাক নাইকিয়া কৰক ধন সম্পত্তিৰে উপচি পৰক সকলোৰে ঘৰ আৰু যিবিলাক আনএমপ্লয়ড আছে নিবনুৱা আছে তেওঁলোকৰ সমস্যাবিলাক সমাধানক আৰু 1 লাখ চাকৰি যি চৰকাৰে কৈছে সেই চাকৰিত যাতে আমাৰ সকলো ল'ৰা ছোৱালীয়ে চাকৰি পায় দেই সকলোৱে চাকৰি পায় আশীৰ্বাদ কৰিছে আৰু আমাৰ একদম ভগৱানৰ ওচৰত আমি ইয়াত প্ৰাৰ্থনা জনাম আমাৰ গুৰু জয়ন্তী আহি আছে আৰু এই গুৰু জয়ন্তীৰ দিনা আমি আমাৰ যাতে নিবনুৱাখিনিয়ে যাতে আমাৰ কৰ্মসংস্থাপন পায় তাৰ ওপৰত আমি প্ৰাৰ্থনা কৰিম আৰু ভগৱানে সকলোকে মংগল কৰক নেকি আপোনালোকে আমাৰ কাৰণে প্ৰাৰ্থনা কৰিব সকলোৰে প্ৰাৰ্থনা দৰকাৰ আছে ভগৱানে কাৰ কথা শুনে কোনো নাজানে গতিকে আপুনি ভিডিঅ'টো চাই আছে মানে এনেকুৱা হ'ব পাৰে যে ভগৱানে আপুনি এবাৰ কৈ দিলে যে ভিডিঅ' কৰা জনৰ দিনকালবোৰ ভাল হওক নিশ্চয় আমাৰ দিনকাল হ'ব 3জন মানুহৰ আশীৰ্বাদ আমি লগাই আছোঁ গতিকে চাওক ফোন এটা আহি গৈছিলে গতিকে এতিয়া আপোনালোককো কৈছোঁ আপোনালোকক আমি টানি অনুৰোধ কৰিছোঁ আমাৰ বাবেও আপোনালোকে আশীৰ্বাদ কৰিব লগতে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ লাইক কমেণ্টে আমাক পৰৱৰ্তী ভিডিঅ'ত বনাবলৈ আমাক অনুপ্ৰেৰণা দিব ধন্যবাদ জনাইছোঁ সকলোকে